আপোনালোকৰ লগত এনেদৰে এতিয়াৰ পৰা আৰু আপোনালোকে ভিডিঅ' পাই থাকিব আৰু আপোনালোকৰ যিসমূহ সুধিবলগীয়া প্ৰশ্ন আছে নিযুক্তি সম্পৰ্কত হওক বা যিকোনো প্ৰশ্ন আপোনালোকে সুধিব পাৰে কমেণ্ট বক্সৰ জৰিয়তে পৰৱৰ্তী সময়ত সেই কমেণ্টবিলাকৰ উত্তৰ দিয়াৰ কাৰণে চেষ্টা কৰা হ'ব আজি আপোনাৰ শিক্ষকৰ নিযুক্তি সম্পৰ্কতো কিছু গুৰুত্বপূৰ্ণ কথা আপোনালোকক জনাম গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু চেনেলটো যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব নাই কৰা কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব তো এতিয়া কথা হ'ল কালি আপোনাৰ STRT আৰু উচ্চ শিক্ষা বিভাগত 106টা পদত আপোনাৰ শিক্ষকক নিযুক্তি দিয়া হৈছে 1 লাখ নিযুক্তিৰ লগত জড়িত এইটো এটা প্ৰসেস আছিল গতিকে এই কথা আপোনালোকে নিশ্চয় গম পাইছে তাৰ লগতে আৰু এটা ইম্পৰ্টেন্ট কথা আছিল শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ লগত জড়িত আপোনালোকক মই বাৰু ভিডিঅ'টোৰ স্ক্ৰীনত দি দিম ইয়াতে লিখা হৈছিল যে চাহ জনগোষ্ঠীৰ 1100 শিক্ষকক দিয়া হ'ব চাহ এলেকাধীন স্কুলত নিযুক্তি এইটো এটা ৰাজ্য চৰকাৰৰ কেবিনেটৰ দ্বাৰা লোৱা এটা সিদ্ধান্ত আছিল গতিকে কালি ৰাজ্য চৰকাৰৰ যি কেবিনেট বৈঠক হৈছিল আৰু সেই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছিল আৰু সেই সিদ্ধান্তসমূহৰ ভিতৰত এই দুটা সিদ্ধান্ত আপোনালোকক আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে জনালো আৰু বাকি বহুখিনি শিক্ষা বিভাগৰ লগত জড়িত আৰু কিছু সিদ্ধান্ত লৈছিল আপোনালোকে যদি বৈঠকৰ সিদ্ধান্তসমূহ চাইছে নিশ্চয় গম পাইছে আৰু তাৰ লগতে আৰু এটা কথা আপোনালোকক জনাই থৈ দিও যে বিদ্যালয় পৰিচালনা সমিতিত থাকিব এজন নিৰ্বাচিত সদস্য এগৰাকী শিক্ষক আৰু দুজন প্ৰাক্তন ছাত্ৰও থাকিব এই সমিতিত আৰু এইটো এটা ৰাজ্য চৰকাৰে লোৱা সিদ্ধান্ত আছিল বিশেষকৈ আপোনাৰ এই চাহ জনগোষ্ঠীৰ যি 1100 শিক্ষক নিযুক্তি দিয়া হ'ব বুলি কৈছে চাহ এলেকাৰ স্কুলত তো এইটো এটা ইম্পৰ্টেন্ট আছিলে বাকিখিনি আপোনালোকে নিশ্চয় শুনিলে এতিয়া আপোনালোকক মই আৰু আপোনালোকে মোক সুধি আছে যে পৰৱৰ্তী যি শিক্ষকৰ নিযুক্তি হ'ব বা পৰৱৰ্তী যি আপোনাৰ 22,000 প্লাস যি আপোনাৰ ৰিক্ৰুটমেন্টৰ কাৰণে এডভাৰটাইজমেন্ট অহাৰ কথা আছে সেই বিষয়ে বহুতে সুধি আছে মই আপোনালোকক সেই বিষয়ে ভিডিঅ' বনাই গৈ থাকিম আপোনালোকৰ যি সুধিবলগীয়া আছে যি ডাউটছ আছে আপোনালোকে এইখিনি কমেণ্ট বক্সৰ জৰিয়তে জনাব পৰৱৰ্তী সময়ত সেইখিনি মই জনাই দিয়াৰ কাৰণে চেষ্টা কৰিম গতিকে আজিলৈ ইমানেই লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈ ধন্যবাদ নমস্কাৰ